नमस्कार मैं डॉक्टर पलाशज्योति मजुमदार आज मैं डिस्कस करिम आपनलोকৰ লগত बेसिके चुली जोৱা মানুহৰ কেনেকে আমি হেয়াৰ ট্ৰান্সপ্লান্ট কৰিব পাৰো চুলি যোৱা বা টপা হোৱাটো আমি নৰউড বুলি এটা স্কেলত আমি গ্ৰেড কৰো তাতে গ্ৰেড 6 আৰু গ্ৰেড 7 টু হল হাইয়েস্ট গ্ৰেড এই গ্ৰেড 6 আৰু গ্ৰেড 7 মানুহবোৰৰ চুলি বহুতখিনি গৈছে যেনে গ্ৰেড 6 আমাৰ ইয়ালৈকে চুলি যোৱাটোক আমি গ্ৰেড 6 বুলি ধৰো গুটেখিনি টপা হৈ যোৱা ग्रेड 7 जार সেইখিনিও নাই একদম পিছলৈকে গুটে চুলিখিনি গুচি গৈছে যোনটো হাইয়েস্ট গ্ৰেড এইবিলাক মানুহৰ আমি হেয়াৰ ট্ৰান্সপ্লান্ট কৰিব পাৰো নে নাই আমি কেনেকে কৰো এই কথাখিনি আজি আমি ডিসকাস কৰিম প্ৰথমে মই ডিসকাস কৰো গ্ৰেড 6 আৰু গ্ৰেড 7 বল্ডনেস মানে আমি কি বুজাও আমি যেতিয়া টপা হোৱা বা চুলি যোৱাটো আমি যেতিয়া এনালাইজ কৰো সেইটো এটা নৰউড স্কেলত কৰা হয় তাতে গ্ৰেড থাকে গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 গ্ৰেড 1 যাৰ অলপমান গৈছে অকল কাখত এইদৰে গ্ৰেড 2 তাতকে বেছি যোৱা গ্ৰেড 3 গ্ৰেড 6 মানে একদম এখিনিলৈকে যোৱা এখন আপুনি ফটোত দেখিব পাৰে ইয়ালৈকে যাৰ চুলি গৈছে এখিনি গ্ৰেড 6 আৰু গ্ৰেড 7 হল সেইখিনিও গৈছে পিছলৈকে একদম গুটে টপা মানে যোন সম্পূৰ্ণভাৱে টপা হোৱাৰ দৰে একদম সম্পূৰ্ণ টপা মানুহৰ কিন্তু সাইডত আৰু পিছফালে চুলি থাকিব পার্মানেন্ট হেয়াৰখিনি কিন্তু একদম এখিনিলৈকে চুলি যায় এটো কয় গ্ৰেড 7 এই দুটা গ্ৰেডত ট্ৰান্সপ্লান্ট কেনেকে কৰা যায় হেতু আমি ডিসকাস কৰো এতিয়া গ্ৰেড 6 আৰু 7 ত ট্ৰান্সপ্লান্ট কৰিব গলে কিখিনি আমি অসুবিধা পাম কিখিনি আমাৰ প্ৰবলেম আহে মেইন প্ৰবলেম হল যে মেইন অসুবিধা হল তেওঁলোকৰ যিমান জাগা খালি আছে তাতে যিমান চুলি দৰকাৰ তাতকে ডোনার এরিয়া চুলি থকা জায়গা বহুত কম এখানে যিমান চুলি দরকার তাতকে চুলি লব পৰা জায়গাটো বহুত কম আমাৰ হেকাৰণে যিখিনি চুলি লাগে তাতকে আমি বহুত কম চুলি থাকে আমাৰ হাতত ট্ৰান্সপ্লান্টটো কৰিবলৈ এটোৱে হল মেইন অসুবিধা হেতু কাৰণে গ্ৰেড 6 আৰু গ্ৰেড 7 ত ট্ৰান্সপ্লান্ট কৰাটো অসুবিধা এটা আহে এতিয়া আমাৰ কথা হল আমাক কিমান চুলি লাগে আৰু কিমান চুলি আমি পাম এটা গ্ৰেড 6 মানুহজনৰ যাৰ ইমানখিনি চুলি গৈছে তেওঁক অন্তত 5000 বা 5500 মান চুলি দৰকাৰ হৈ যায় আমি যদি পুরা ফুল ডেনসিটিৰে কভার কৰিব খুজো আৰু গ্ৰেড 7 মানুহ যাৰ গুটেখিনি চুলিয়ে গৈছে তেওঁকটো আমি পুরা ডেনসিটিৰে দিব গলে 8000 9000 ইমান মান চুলি লাগিল হয় কিন্তু আমাৰ উলাব পাৰিম কিমান চুলি আমি তেওঁলোকৰ চুলি পিছফালে আকৌ বহুত কম এই কাৰণে গ্ৰেড 6 এজনৰ হয়তো 3000 খুব বেছি 3000 2500 3500 ইমানে পাম আৰু গ্ৰেড 7 ৰ তো আমি পিছফালৰ পৰা 2500 বেছি উলাব নোৱাৰো তাতকে বেছি চুলি নাথাকে তাৰ উপৰি যাৰ দাড়ি ভাল থাকিলে হয়তো দাড়িৰ পৰা আৰু 1000 বা 1500 উলাব এই কাৰণে যত আমাৰ লগা হয় 6000 বা 8000 চুলি আমাৰ হাতত থাকে 3000 বা 4000 চুলি এইটোৰ কাৰণে আমাৰ অসুবিধা আমি সেই বস্তুটো মিলাব লাগে এটোৱে হল গ্ৰেড 6 আৰু গ্ৰেড 7 ত কৰাৰ যোনটো অসুবিধা এই কাৰণে আমি কম ৰিয়েলিস্টিক এক্সপেক্টেশন মানে আশা আপুনি কিমান কৰিব পাৰে আপুনি এটা বাস্তৱিক আশা কৰিব লাগিব যোন গ্ৰেড 6 বা গ্ৰেড 7 তেওঁলোকে গুটে আমি ট্ৰান্সপ্লান্ট কৰিলো যে গুটে ইয়াৰ পৰা ইয়ালৈকে ধুনিয়াকে চুলি আনি দিব পাৰিম হেতু আশা কৰিব নালাগে হেতু আমি নোৱাৰো কিন্তু তেওঁলোকৰ এটা বাস্তৱিক আশা থাকিব লাগিব এইটো কথা ঠিক যে আমি বহুতখিনি ইমপ্ৰুভমেন্ট আনি দিব পাৰো যেটো ট্ৰান্সপ্লান্ট আমি কৰো তেওঁলোকৰ লুকটো তেওঁলোকৰ দেখাত একদম হলনি হৈ যায় বয়স মানুহে ট্ৰান্সপ্লান্ট কৰে বয়সটো নিজৰ কম দেখিবলৈ এই বস্তুটো কিন্তু কৰিব পৰা যায় এই বস্তুটো আমি কৰিব পাৰো কিন্তু এইটো আশা খালি কৰিব নালাগে যে গুটে আগৰ দৰে চুলি আমি আনি দিম এতিয়া আমি ট্ৰান্সপ্লান্টটো কেনেকে কৰিম যত আমাক লাগে 8000 চুলি কিন্তু আমাৰ হাতত আছে 3500 চুলি আমি কি কৰো গ্ৰেড 6 আৰু 7 ত আমি মেইন চুলি